নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ কেইটামান জিকে কোৱেশ্চন লৈ আছোঁ। তো বলক কোৱেশ্চনকেইটা আলোচনা কৰোঁ আহা। প্ৰথম কোৱেশ্চনটো হ'ল হোৱেন ৰাইমনা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ এজ এ নেশ্যনেল পাৰ্ক। যিখন ৰাইমনা নেশ্যনেল পাৰ্ক আছে সেইখন কেতিয়া ডিক্লেয়াৰ কৰিছিলে? তো এটা আমাৰ এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা ডিক্লেয়াৰ কৰিছিলে। তাৰিখটো হ'ল 5 জুন 2021। ইয়াৰ চাৰিটা অপশ্যন আছে, এই নম্বৰটো শুদ্ধ হ'ব। 2 নম্বৰ কুৱেশ্যনটো হ'ল হাউ মেনি ডিষ্ট্ৰিক্ট ইন আছাম। অসমত কেইখন ডিষ্ট্ৰিক্ট আছে? চাৰিটা অপশ্যন আছে, ইয়াৰ বি নম্বৰটো শুদ্ধ হ'ব 34। অসমত বৰ্তমান 34খন জিলা আছে। ডক্টৰ ভূপেন হাজৰিকা সেতু, ধলাশদিয়া ব্ৰিজ অভাৰ দ্য হুইচ ৰিভাৰ। ধলাশদিয়া ব্ৰিজখন কোনটো নদীৰ ওপৰত অৱস্থিত? তো এইটো হ'ব লোহিত ৰিভাৰ। ডক্টৰ ভূপেন হাজৰিকা সেতু, ধলাশদিয়া ব্ৰিজ চিচুৱেটেড হুইচ ডিষ্ট্ৰিক্ট। ভূপেন হাজৰিকা সেতু ধলাশদিয়া ব্ৰিজখন কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন আছে, তাৰে ডি নম্বৰটো শুদ্ধ হ'ব তিনিচুকীয়া। তো ধলাশদিয়া ব্ৰিজখন ক'ত অৱস্থিত? তিনিচুকীয়া জিলাত। হোৱেন ডিক্লেয়াৰ দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী এজ এ নেশ্যনেল পাৰ্ক। কেতিয়া দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীক নেশ্যনেল পাৰ্কলৈ ৰূপান্তৰিত কৰা হৈছিল? তো ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে, তাৰে ডি নম্বৰটো শুদ্ধ হ'ব 9 জুন 2021। এই বছৰৰ 9 জুন তাৰিখে ডিক্লেয়াৰ কৰা হৈছিল। হুইচ কাণ্ট্ৰি ইজ লোকেটেড ইন দি নৰ্থ অফ আছাম। কোনখন দেশ আমাৰ অসমৰ উত্তৰ দিশত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, বি নম্বৰটো শুদ্ধ হ'ব ভূটান। ভূটান আমাৰ উত্তৰ দিশত অৱস্থিত। হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইটছ ইন আছাম। অসমত কেইখন ৱৰ্ল্ড হেৰিটেজ চাইট আছে? তো ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে, এই নম্বৰটো শুদ্ধ হ'ব 2টা। অসমত 2টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে, সেই 2টা হ'ল, প্ৰথমটো হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু দ্বিতীয়টো হ'ল মানাস নেশ্যনেল পাৰ্ক। এই দুখন নেশ্যনেল পাৰ্কক ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে স্বীকৃতি দিয়া হৈছে। হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট। কোনটো ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰী লাৰ্জেষ্ট হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তাৰে ডি নম্বৰটো শুদ্ধ হ'ব সোৱণশিৰি। সোৱণশিৰি ব্ৰহ্মপুত্ৰ নদীৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰী হয়। হু ৱাজ ইন চাৰ্জ অফ দি নৰ্থাৰ্ণ ডিভিজন অফ আহোম আৰ্মি ইন দি বেটেল অফ চৰাইঘাট। চৰাইঘাটৰ যুদ্ধৰ সময়ত নৰ্থাৰ্ণ ডিভিজনত কোনজন আহোম আৰ্মিয়ে ইনচাৰ্জ আছিলে? তো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, বি নম্বৰটো শুদ্ধ হ'ব অটন বুঢ়াগোহাঁই। হোৱাট ৱাজ দি হিন্দু নেম অফ চুলিকফা ল'ৰা ৰজা। চুলিকফা বা ল'ৰা ৰজাৰ হিন্দু নাম কি আছিলে? ৰত্নধৰাজ সিংহ। ৰত্নধৰাজ সিংহ আছিলে চুলিকফা বা ল'ৰা ৰজাৰ হিন্দু নেম। উইথ হুইচ ষ্টেট আছাম ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী। কোনখন ৰাজ্যৰ লগত অসমে বাউণ্ডেৰী শ্বেয়াৰ নকৰে? তো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তাৰে চি নম্বৰটো শুদ্ধ হ'ব ছিকিম। ছিকিম আমাৰ অসমৰ গাত লাগি থকা নাই, তাৰ কাৰণে চি নম্বৰটো শুদ্ধ হ'ব। হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম। অসমৰ আটাইতকৈ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কোনখন? তো মাটিকালি হিচাপত ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তাৰে চি নম্বৰটো শুদ্ধ হ'ব কাৰ্বি আংলং। কাৰ্বি আংলং হ'ল অসমৰ আটাইতকৈ বহল জিলা। হুইচ ইজ দি স্মলেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম। অসমৰ স্মলেষ্ট ডিষ্ট্ৰিক্ট কোনখন হয়? তো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তাৰে চি নম্বৰটো শুদ্ধ হ'ব চাউথ চালমাৰা। চাউথ চালমাৰা ডিষ্ট্ৰিক্টখন অসমৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট আৰু ডাঙৰ হ'ল কাৰ্বি আংলং। ইন হুইচ ইয়াৰ দি ৱৰ্ল্ড হেৰিটেজ চাইটছ ৱেৰ ডিক্লেয়াৰ্ড ইন আছাম। মানে কোন চনত অসমক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰিছিলে? তো 1985। 1985 চনৰ পৰাই অসমত দুটা ৱৰ্ল্ড হেৰিটেজ চাইট আছে,
এটা হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্ক। Which is the first national park in Assam? অসমৰ প্ৰথমখন নেশ্যনেল পাৰ্ক কোনখন আছিলে? তো ইয়াত চাৰিটা অপশ্যন আছে, তাৰে ডি নম্বৰটো শুদ্ধ হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক। তো কাজিৰঙা নেশ্যনেল পাৰ্কখনেই হ'ল আমাৰ প্ৰথম অসমৰ নেশ্যনেল পাৰ্ক। Which national park in Assam is the largest? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সকলোতকৈ বৃহত্তম? তো ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, তাৰে বি নম্বৰটো শুদ্ধ হ'ব মানাস। মানাস নেশ্যনেল পাৰ্কখন হ'ল সকলোতকৈ বৃহত্তম নেশ্যনেল পাৰ্ক অসমৰ ভিতৰত। মানাস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দি ফুটহিল অফ হুইচ ৰিজন? মানাস নেশ্যনেল পাৰ্কখনে ক'ত লোকেট কৰে, কোনটো ৰিজনত মানে? তো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তাৰে চি নম্বৰটো শুদ্ধ হ'ব ভূটান। ভূটান ৰিজনত আমাৰ মানাস নেশ্যনেল পাৰ্কখন লোকেটেড। হুইচ ৰিভাৰ ফ্ল' থ্ৰু দি নৰ্থাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? কোনটো নদীয়ে নৰ্থাৰ্ণ পাৰ্ট অফ কাজিৰঙাৰ ছাইডেদি বৈ যায়? ইয়াত চাৰিটা অপশ্যন আছে, তাৰে ডি নম্বৰটো শুদ্ধ হ'ব ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰ। Where is Raimona National Park situated? ৰাইমনা নেশ্যনেল পাৰ্কখন ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তাৰে এ নম্বৰটো শুদ্ধ হ'ব কোকৰাঝাৰ। ৰাইমনা নেশ্যনেল পাৰ্কখন 5 জুন 2021 চনত বিশ্ব পৰিৱেশৰ দিনা নেশ্যনেল পাৰ্কলৈ ঘোষণা কৰা হৈছিল। তো ৰাইমনা নেশ্যনেল পাৰ্কখন কোকৰাঝাৰ জিলাত অৱস্থিত। ধন্যবাদ বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।